Hello viewers, you all are once again welcome back to my YouTube channel Learning World. Viewers, আজি আকৌ এবাৰ আপোনালোকৰ সৈতে আলোচনা কৰিম SIR ৰ বিষয়ে। আসলতে কিয় আমাক SIR ৰ দৰকাৰ জাস্ট 10 সেকেন্ডৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে এবাৰ শুনক। ঘৰত হওক বিভিন্ন জায়গাত মৰা মানুহৰ নাম দিটো ভোটাৰ লিষ্ট ভৰ্তি হৈ আছে। নিজৰ নাম নাকাটে বিয়া হোৱা ছোৱালীৰ নামো ভোটাৰ লিষ্টত ৰাখি থৈ দিয়ে। আকৌ 100% তাত ভোটিংও হয়। ভিউয়ার্স নিশ্চয়কৈ শুনিলে যদি আপোনাৰ নাম শিফট কৰিছে কৰবাত যদি আপোনাৰ ছোৱালীৰ বিয়া হৈছে কোনোবাই যদি মৰিছে তেনেহলে সেইখিনি নাম নাকাটে যাৰ বাবে নামখিনি কিন্তু ডুপ্লিকেট হয় আৰু কি ক'লে শুনকচোন। গতিকে SIR আহিলে ভোটাৰ তালিকাৰ নাম আৰু আধাৰ এই দুইটা যেতিয়া সংযোজিত হ'ব তেতিয়া সমস্যাবোৰ নোহোৱা হ'ব। নিশ্চয়কৈ SIR যেতিয়া আহিব তেতিয়া ভোটাৰ তালিকা আৰু আধাৰ দুটা যেতিয়া একেলগে হ'ব সেইখিনি সময়ত কিন্তু আৰু ডুপ্লিকেট ভোটাৰ বা এজন মানুহৰ নাম দুই তিনি ঠাইত থাকিব নোৱাৰে সেইটো কিন্তু কনফাৰ্ম। আপোনালোকে জানে যে এই যি SIR প্ৰক্ৰিয়া হ'বলৈ গৈ আছে তাৰ ভিতৰত 2005 চনৰ ভোটাৰ তালিকাখন কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ আৰু আপুনি 2005 চনৰ ভোটাৰ তালিকা কিদৰে ডাউনলোড কৰিব ক'ৰ পৰা কেনেকৈ কি কৰিব চাওক তাৰ এক সবিশেষ প্ৰসেস। যিকোনো এটা ব্ৰাউজাৰত গৈ আপুনি যদি সাৰ্চ কৰে ভোটাৰ লিষ্ট 2005 আসাম এনেকৈ সাৰ্চ কৰাৰ পিছত জাস্ট আপুনি এবাৰ ক্লিক কৰিব। এনেকৈ ক্লিক কৰাৰ পিছত আপুনি ইয়াতে অকনমান তলফালে আহি এটা মেইন ওয়েবসাইট ইয়াতে পাব চাওক ইলেকশন কমিশন অফ ইন্ডিয়া আৰু ওয়েবসাইটটো হৈছে www.eci.gov.in ইয়াত ইলেক্ট্ৰল ৰোলৰ ওপৰত আপুনি এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি জাস্ট অকনমান তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে চাব PDF e-roll আপুনি ক্লিক কৰিব আৰু PDF e-rolলত ক্লিক কৰাৰ লগে লগে আপুনি ষ্টেট বিলাকৰ নাম পাব আপুনি কোনটো ষ্টেটৰ বাবে আপোনাক এই 2005 ৰ ভোটাৰ লিষ্টটো লাগে। যদি অসমৰ বাবে লাগে তেনেহলে নিশ্চয়কৈ আসামত ক্লিক কৰিব আৰু আসামত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ ইন্টাৰফেস এটা দেখিবলৈ পাব। অকনমান তলফালে স্ক্ৰল ডাউন কৰিলে আপুনি ইয়াতে চাওক পাঁচটা ক্যাটাগৰী আছে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেচন সাৰ্চ ইন ইলেক্ট্ৰল ৰোল PDF ইলেক্ট্ৰল ৰোলস হয় আমি এই PDF ইলেক্ট্ৰল ৰোলসতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব আৰু অকনমান তলফালে গলে চাওক ইয়াতে লিখা আছে PDF electoral rolls for the year 2024 and 25 আৰু আছে PDF electoral rolls for the year 2005 যেহেতু 2005 ৰ PDF ফাইলটো আমাৰ দৰকাৰী সেইকাৰণে 2005 ৰ PDF electoral rollত আমি ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত অকমান তলফালে যাব চাওক ইয়াতে নোটিফিকেশনত লিখা আছে আপুনি তলত থকা প্ৰয়োজনীয় তথ্যসমূহ পূৰণ কৰি 2005 চনৰ প্ৰকাশিত ভোটাৰ তালিকাৰ এখন প্ৰতিলিপি ডাউনলোড কৰিব পাৰিব। অনুগ্ৰহ কৰি মনত ৰাখক যে ভোটাৰ তালিকা ডাউনলোড কৰিবলৈ আপোনাৰ 2005 অনুসৰি জিলা বিধানসভা সমষ্টি আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ নাম বা নম্বৰ দিব লাগিব। হয় অকনমান তলফালে যদি স্ক্ৰল কৰে তেনেহলে আপুনি ফাৰ্স্ট অফ অল ইয়াতে পাব ডিস্ট্ৰিক্ট আপুনি চুজ কৰিব কোনটো ডিস্ট্ৰিক্টৰ বাবে আপুনি আপোনাৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিব। তাৰ পিছত ডিস্ট্ৰিক্টটো চুজ কৰাৰ পিছত আপুনি আপোনাৰ LAC টো চুজ কৰিব অৰ্থাৎ বিধানসভা সমষ্টি। ইয়াতে বিধানসভা সমষ্টিটো চুজ কৰাৰ পিছত আপুনি অকনমান তলফালে যাব চাওক সেই বিধানসভাত যিমান ভোট গ্ৰহণ কেন্দ্ৰ আছে সবৰে লিষ্ট ইয়াতে আছে কিন্তু যদি আপোনাক স্পেশাল কোনবা এটা পাৰ্টিকুলাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে লাগে তেতিয়াহলে আপুনি কিন্তু ইয়াতে সাৰ্চ অপচনত সাৰ্চ কৰিব পাৰে। যদি আপুনি ইয়াৰ পৰা ডিস্ট্ৰিক্টৰ যিকোনো এটা ভোট গ্ৰহণ কেন্দ্ৰৰ ডাটা বিচাৰে তেনেহলে আপুনি জাস্ট এই ভিউ PDFত ক্লিক কৰিলে আপুনি ঠিক এনেকুৱা ধৰণৰ এই যে ভোটাৰ লিষ্ট চাওক ভোটাৰ তালিকা 2005 এনেকুৱা ধৰণৰ আপুনি ভোটাৰ লিষ্ট বিলাক দেখিবলৈ পাব। হয় ফ্ৰেন্ডছ ইয়াৰ পৰা আপুনি আপোনাৰ নাম বা আপোনাৰ দেউতাকৰ নাম বা মাকৰ নাম যদি আপুনি বিচাৰি উলিয়াব বিচাৰিছে 2005 চনৰ ভোটাৰ তালিকাৰ পৰা তেতিয়াহলে আপুনি ইয়াৰ পৰা উলিয়াব পাৰিব। ফ্ৰেন্ডছ SIR ৰ ক্ষেত্ৰত এই ভোটাৰ তালিকা যেহেতু অতিকৈ গুৰুত্বপূৰ্ণ গতিকে 2005 চনৰ ভোটাৰ তালিকা আপুনি কিদৰে ডাউনলোড কৰিব সেইখিনি আছিল থুলমূল প্ৰসেস। যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈকে লাগে তেনেহলে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক লগতে ৰাইট সাইডৰ যি বেল আইকন আছে আপুনি বেল আইকনটো প্ৰেছ কৰক যাতে আপুনি আমাৰ এটা আপডেট মিছ নকৰে। ফ্ৰেন্ডছ থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই।